ধৰিব পাৰিম বুলি ভবাই নাছিলো। এঘৰ দুঘৰকৈ আহি সেই অচিনাকি মানুহবোৰে গোটেই পবিত্ৰ ঠাইখন আৱৰি পেলালে। আমাৰ দিন দুপৰতে সেইফালে যাবলৈ ভয় লগা হৈছিল। কিন্তু খুৰা, আমাৰ মানুহবোৰে পুলিচ প্ৰশাসনৰ ওচৰলৈ যোৱা নাছিল নেকি? কি কথা কোৱাহে বোপা, কেৱল পুলিচেই নহয়, আমি বহুবাৰ আগৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ ওচৰলৈ গৈ আমাৰ পবিত্ৰ ঠাইখনি উদ্ধাৰৰ বাবে আবেদন জনাইছিল। কিন্তু আগৰ চৰকাৰৰ মন্ত্ৰীৰ সাহস নাছিল সেই অচিনাকি লোকসকলক খেদি পঠিয়াবলৈ, কাৰণ সেই মানুহবোৰেই তেওঁলোকৰ মূল ভোটাৰ। কিবা বোলে নে ভোট বেংক। কথাবোৰ বৰ ভয় লগা। আমাৰ পাছৰ প্ৰজন্মৰ বাবে অতি ভয়াৱহ দিনৰ আগজাননী এইবোৰ। নাই, এতিয়া আৰু চিন্তা নাই। হিমন্ত বোপা বেলেগ, বুজিছা? কোনেও কৰিব নোৱাৰা কাম তেওঁ কৰি দেখুৱালে। অবৈধভাৱে আমাৰ পবিত্ৰ ঠাইখিনি মাটি দখল কৰা সেই লোকসকলক উচ্ছেদ কৰি পবিত্ৰ ঠাইখনি নতুনকৈ নিৰ্মাণ কৰিলে। এইটো জনমতে আমি